আজি আমি কোৱালি মেধিয়ে অংকন কৰা কেইটামান ছবি লৈ আহিছোঁ। এয়া মাদাৰ টেৰেছা, এয়া কৃষ্ণ, শিশু কালৰ কৃষ্ণ, আৰু এয়া কোৱালি মেধিৰ মাকক আঁকিব চেষ্টা কৰিছে। কোৱালি, এও কোন হয়? সৰু ছোৱালী দুজনী বায়েক ভনীয়েক হুবহু অংকন কৰিছে। এয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য, পাহাৰৰ দৃশ্য, বৰফাবৃত পাহাৰ ন? এইটো এতিয়াও অঁকা শেষ হোৱা নাই, আঁকি আছে। এজনী ছোৱালী। আৰু কোনফালে যাম আমি? BTS। এইজন চিনাকি চিনাকি লাগি আছে, নামটো কি বাৰু? অৰিজিত সিং। অৰিজিত সিং, গায়ক। সুন্দৰ অংকন। কৃষ্ণ, কাহা, কৃষ্ণ কৃষ্ণ, আৰু এয়া ৰাধা, কৃষ্ণ ৰাধা। আৰু এনেদৰে বহুত ছবি অংকন কৰিছে কোৱালি মেধি। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছবি অঁকাত খুবেই নিচা, আৰু ভৱিষ্যতে কেতিয়াবা কোৱালিৰ ছবি লৈ আমি আহিম। আজিলৈ ইমানেই, ধন্যবাদ।